নমস্কাৰ বন্ধু বান্ধৱীসকল। বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ আৰু অলপ অসুবিধাৰ কাৰণে দিব পৰা নাছিলোঁ। আজি বহুত দিনৰ মূৰত ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। ভাইটি দুজনো আহি আছে, ভাবিলোঁ কি ভাত কেইটামান বনাওঁ আৰু মানুহজনীও আজি অলপ কাম আছে, তাই কাপোৰ অলপ উলিয়াইছে ধুবৰ কাৰণে। তো সেইকাৰণে ভাবিলোঁ আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই ভিডিঅ'টো আজি কৰিম, কি কৰোঁ চাই থাকক, বাকীখিনি আপোনালোকক ভিডিঅ'টো দেখা পাই থাকিব। আহক। সদায় মানুহজনী বনাই খুৱাই থাকে, তো আজি ভাবিলোঁ মোৰ ফালৰ পৰা মই বনাই খুৱাওঁ। আজি তাই একগালমান কাপোৰ উলিয়াই লৈছে ধুবৰ কাৰণে, তো সেইকাৰণে মোৰ ফালৰ পৰা মই বনাই খুৱাম বুলি ভাবি চব্জিটো কাটি ল'লোঁ আৰু চুলি কাটিব গৈছিলোঁ। আহোঁতে চিকেন অকণমান লৈ আহিলোঁ, চিকেনটো আছে, চব্জিটো কাটি ল'লোঁ। তাৰপিছত এতিয়া চাউলটো ধুই ভাতটো বহাই দিওঁ। চাই দিওঁ কেনেকুৱা হৈছে। মজা। দালিটো বহাব লাগিছিল আগতে, ভাতটো আগতে বহাই দিলোঁ। সেইকাৰণে মতা মানুহৰ কাম বুলি ক'লে এইবিলাক এনেকুৱা খেলি মেলি হয় বুলি কয় যে, সেইটোৱে আৰু। ভাত বহাই দিলোঁ, দালি থাকি গ'ল। বা পাঁচফোৰণৰ টাইম আছোঁ আকৌ পূৰা হাৰ্ড শ্বেপ। পাঁচফোৰনো খতমেই হৈছে আৰু আনিব লাগিব। ইয়াত দি দিলোঁ আৰু এইখিনি থৈছোঁ মাংসৰ কাৰণে, থৈছোঁ আৰু এইখিনি ইয়াত দি দিলোঁ চব্জিৰ কাৰণে। আৰু ইমান গৰম, সেইকাৰণে কাপোৰ সলাই দিলোঁ আৰু খালী গায়ে বনাই আছোঁ এতিয়া। তো মাংসটো বহোৱাটো ভিডিঅ'টো কৰা নহ'লে, লেকচাৰ মাৰি থকাটো গ'ল। এতিয়া হৈছে আৰু মাংস হ'বই হ'ল। পূৰা গা পা ধোৱা হৈ গ'ল। এতিয়া একদম মানে পূৰা হেপী ফেচ, মানে একদম আজি ভাতত লাগি আছে, ভাল লাগি গৈছে দেখি পেলাই। মোৰ এতিয়া বনাই কৰি দিয়া দায়িত্ব, মই বনাই কৰি দিলোঁ। বাকী পাৰি কৰি আমাক হাতত দিয়াটো দায়িত্ব তোমাৰ। এইখিনি কৰিলোঁ, বাকীখিনি তোমাৰ আৰু মই এৰি দিছোঁ। অ'কে, ভালেই বনাইছে বাৰু, বিশেষ বেয়া নাই হোৱা। মাংসটো কেনেকুৱা হৈছে কোৱা? হা? কোনে বনাইছে জানানে নাই? বনাইছে কোনে? কালাৰটো চাইটো ভালেই লাগিছে বাৰু। ব'লা। হা? এতিয়া কোৱা কেনেকুৱা হৈছে খাই? খাই লওঁ। কেনেকুৱা? বনাইছোঁ না। কি বনাইছা বাপৰে! ইমান কষ্ট কৰি এনেকৈ বনাইছোঁ নেকি মই? ভালে দিনে সঁচাকৈ? তুমি ৰেষ্টুৰেণ্ট খুলিব পাৰিবা, মোতকৈও ভাল বনাইছা। ঠিক আছে, খাই লোৱা। চাফা? ধুনীয়া বনাইছে দেই, ভাল লাগে। গৰম মছলা নাই কিন্তু সেইকাৰণে কওঁ কামত ইহঁত দুটা মানে এতিয়া অৰুণাচল যাব, সিহঁতৰ ডিউটি তাতে। এতিয়া মানে সিহঁতৰ লগত আমি দুটা যাব লাগে, সেইকাৰণে হেড টেল কৰি আছে। আৰু ইয়াত তেল ওলালে তাৰমানে আমি নাযাওঁ, সিহঁতে মানে পূৰা জোৰ কৰি আছে আৰু সিহঁতৰ লগত যাব লাগে, বলক কৰি আছে। কিন্তু এতিয়া মাহৰ লাষ্ট, কালি দেউতাও আহিব, তো কেইদিনমান দেৰিকৈ যাম বুলি কৈছোঁ। সিহঁতে যাব এতিয়া আৰু, নহ'লে দেৰি হ'ব গৈ পাওঁতে।
কি বনালি চেঞ্জ পকেট পেন বাই নতুন চেন দেখি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাবা আজিলৈ আহিছোঁ বাই বাই